নমস্কাৰ বন্ধুসকল, এয়া হৈছে বিহুৰ দিনাখনৰ দৃশ্য। আৰু বিহুৰ দিনাখন ৰাতিপুৱা যে 4মান বাজিছিলহে, আমাৰ ঘৰৰ গোহালিৰ একেবাৰে বুঢ়ী লক্ষ্মীজনীয়ে নতুন সদস্য এটাৰ জন্ম দিলে নহয়। বিহুৰ দিনাখন ৰাতিপুৱা কিমান ঠাণ্ডা আছিল আপোনালোকেতো জানেই। আৰু 4টা বজাত আৰু ইয়াতকৈ বেছিনো কি কৰিব পাৰোঁ আমি। সেইকাৰণে এয়া দেখিছেনে, জুইডালকে জ্বলাই দিছোঁ। লগতে বহি বহি ময়ো এতিয়া ইহঁতৰ লগতে জুই ফুৱাই আছোঁ। আৰু কি জানেনে, সেই যে ৰাতিপুৱাই উঠিছিলোঁ, সেইদিনাখনৰ পৰা মোৰ যে এই মাতটো ভালেই নোহোৱা হ'ল। মানে এনেকুৱা বেছি চৰ্দি কাহত ভুগিছোঁ নহয়, কি কৰিব আৰু। বাৰু সেইবোৰ কথা বাদ দিয়ক। এয়া দেখিছেনে, আমাৰ খুৰাই ৰাতিপুৱাই গাখীৰ খীৰাই আছে। ফেহু বনাব লাগিব নহয়। আৰু এয়া হৈছে মোৰ বিহুৰ চাহকাপ, বৰপিঠা, নিমকি, নাৰিকলৰ লাড়ু, পকা মিঠৈ আৰু তিলপিঠা। আপোনালোক কোনোবা অহা হ'লেও এনেকৈয়ে চাহকাপ দিলোঁ হয়, কিন্তু কোনো নাহিল। সেইকাৰণে বাৰু মনটো অকণ বেয়া লাগিল। কোনোবা এজন অহা হ'লেও মনটো ভাল লাগিলহেঁতেন বাৰু। বাকী যিয়েই নহওক, এয়া দেখিছেনে, এতিয়া বিহুৰ দিনাই মই ৰাতিপুৱাই খাবলৈ লৈছোঁ চিৰা, দৈ, ক্ৰীম আৰু এটা মিঠাই। আৰু কি জানেনে, এইকেইদিন ইমান ঠাণ্ডা, তথাপিতো যে চিৰা দৈ খুৱাই খুৱাই মায়ে মোক বৰফ কৰি দিব যেনহে পাইছোঁ। ইফালে বেমাৰত আপোনালোকৰ বাবে ভিডিঅ' দিবলৈকো মোৰ যে মাতটোৱেই নোলোৱা হ'ল। আৰু কি জানেনে, আজি কিবা কাৰণতহে মই কিন্তু এয়া চিৰা দৈ জলপান বাতিত খাইছোঁ। এনেই কাঁহীত লৈ হাতৰে সানি সানি খোৱাৰ মজাই বেলেগ। আৰু এয়া ৰাতিপুৱাই যে গাখীৰ খীৰাইছিল, আপোনালোকক দেখাইছিলোঁ এনেকৈ চুঙাত ফেহু বনাই আছে। আপোনালোকে কোনে কোনে ফেহু খাই ভাল পায় বাৰু? মোৰ কিন্তু ফেহুটো একদম প্ৰিয় নহয়, কিয় নাজানো। মানুহে ইমান ভাল পায় ফেহু খাই, আৰু মই ভাল নাপাওঁ। মই আচলতে গাখীৰ খায়ো ভাল নাপাওঁ, সেইকাৰণেই চাগে ফেহু খায়ো ভাল নাপাওঁ। বাৰু আপোনালোকে ফেহু এনেকৈয়ে বনায়নে, সেইটো কথা ক'ব কিন্তু। বিহুৰ দিনা আগতে কেতিয়াও আমাৰ গৰু পোৱালি হৈ পোৱা নাই নহয়। এইবাৰ প্ৰথম বিহুৰ দিনা গৰু পোৱালি জন্ম হৈছে। আপোনালোকৰ বাৰু এনেকৈ বিহুৰ দিনাই গৰু পোৱালি হৈছেনে, ক'বচোন দেই। এইবাৰ যে মই আপোনালোকক একদম ধুনীয়া জেগা এটালৈ লৈ যাম নহয়। ইমানেই ধুনীয়া জেগা, আপোনালোকে যে বহুত বেছি ভাল পাব। মই হ'লে আগতেই গম পাই গৈছোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে বেয়া যদি পায়ো নহয়, তেতিয়াও কিন্তু সেই ধুনীয়া জেগাখিনি চাই আপোনালোকে লাইকটো দিব। মই কিন্তু আগতীয়াকৈ জানো। এয়া আমাৰ পিছফালৰ হালধীয়া হাঁহিবোৰ। হালধীয়াৰ মাজৰে গৈ গৈ সৌৱা দূৰত কোনে কি কৰি আছে চাই আহোঁগৈ ব'লক। মই কিন্তু বহুত বেছি সাৱধানে আহিছোঁ। আৰু এই যে হালধীয়া হাঁহিবোৰ, এই হাঁহিবোৰক মই মৰহি যাবলৈ একেবাৰে দিয়া নাই। এই জেগাখিনি বাৰু আপোনালোকে চিনি পাইছেনে? সেই যে দুদিনমান আগতে ট্ৰেক্টৰত উঠি মই ভিডিঅ' বনাইছিলোঁ, সেইদিনাখন হাল বাইছিলহে। আজি চাওকচোন ইমান ধুনীয়াকৈ হালধীয়াৰ ৰাজত্ব। আৰু যে এইখিনি জেগাতে বহি আপোনালোকৰ লগত লাইভত কথা পাতিছিলোঁ, মনত আছেনে? এতিয়া ইহঁতে কি কৰি আছে চাই লওঁগৈ ব'লকচোন। এই সৰিয়হ ডৰা যে মোৰ ঘৰৰ একেবাৰে পিছফালে। কিন্তু বিশ্বাস কৰক, মই যে আজিলৈকে ফটো এখনো উঠিবলৈ অহা নাই। মোৰ দৰে অদ্ভুত পানী আকৌ ইহঁত নহয়। সেইকাৰণে এয়া পজ দি ধুনীয়া ভিডিঅ' বনাই আছে। বাৰু এয়া চাওকচোন, আমাৰ যে আলু খেতি কৰিছিল, হৈছে আৰু আলুবোৰ। আৰু লগতে এইখিনি সৰিয়হ আমাৰেই দেই। তেল ওলালে বাৰু আপোনালোককো দিম। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ ৰিলচ বনাইছে ইহঁত দুজনীয়ে। মইহে এইবোৰত অলপ কেঁচা হ'লোঁ, মোকোতো লগ ধৰিছিল, মই নাহিলোঁ আকৌ। ৰ'ব মোৰ বেমাৰটো ভাল হৈ ল'বলৈ দিয়ক। তাৰপিছত ফটো উঠিম, লগতে ৰেগুলাৰ ভিডিঅ'ও দিম। এতিয়া আৰু মাতটো যিহে হৈ আছে, তথাপিও আজিৰ ভিডিঅ'টোৰ লগতে সৰিয়হ ফুলবোৰ ভাল পালেনে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব কিন্তু। আৰু